জুলাই মাহত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত দৰং জিলাৰ কেইবাখনো নদী, বিশেষকৈ নৈ, নোৱা নৈ, কুলচি বা শাকতলা নদী এইবিলাকত পানী অহাৰ কাৰণে প্ৰায় কেইবাখনো গাঁও প্লাবিত হয়। বিশেষকৈ মঙলদৈ চহৰৰ পশ্চিম দিশৰ প্ৰায়ভাগ অঞ্চলেই বানপানীয়ে বুৰাই পেলাই মানুহৰ নাজল অৱস্থা হয়। বহু গাঁও খেতি-বাতি, ঘৰ আদি বানপানীৰ তলত বুৰ যায়, যথেষ্ট আহুকালৰ সৃষ্টি কৰে। তাৰ এক প্ৰতিবেদন আমি আগবঢ়াবলৈ বিচাৰিছোঁ। এইটো বাংলাগড় বেজপাৰা চক বুলি কয়। ইয়াত দৰঙী কলাকৃষ্টিৰ ঢেপাঢুলীয়া চক্ৰত সুন্দৰকৈ কলাসুলভভাৱে নিৰ্মাণ কৰি দিছে। এক সতৰ্কতাৰ কাৰণে চকৰ মাজত নিৰ্মাণ কৰিছে। এই দৰঙী কলাকৃষ্টিৰ ঐতিহ্য বহন কৰিছে। অকণমান আগুৱাই গ'লে আমি নোৱা নৈ পাম। নোৱা নৈ দলঙত উঠিম। নোৱা নৈয়েও 2019 চনত মথাউৰি ভাঙি মঙলদৈ সমষ্টিৰ যথেষ্ট সংখ্যক গাঁৱত বানপানীৰ সৃষ্টি কৰি আহুকালৰ সৃষ্টি কৰিছিলে। বামুণপাৰা অঞ্চলত কলিতাপাৰা, এবাৰঘাট এইবিলাকত বানপানীৰ সৃষ্টি কৰিছিলে। এইটো হ'ল নোৱা নৈ। আমি এতিয়া জনাৰামচুকা গাঁও পঞ্চায়ত এলেকাত সোমালোঁ এইখিনিৰ পৰা। ইয়াত নদীখনত পানী বাৰিষা খুব বেছিকৈ উপচি পৰে কাৰণে মথাউৰি ভাঙি বানপানীৰ সৃষ্টি হয়। দৰং জিলাৰ কুলচি বা শাকতলা নদী, উত্তৰ অঞ্চলত কুলচি বুলি কয় আৰু আমাৰ এই অঞ্চলত শাকতলা নদী বুলি কয়। ইয়াত জনাৰামচুকাৰ পাৰ হৈ যোৱা ৰোড, মঙলদৈ পাথৰিঘাট খৈৰাবাৰী ৰোডৰ এইবিলাক অঞ্চল খহাই নিছে, বহুত ক্ষতি কৰিছে। এই অঞ্চলত 3বাৰকৈ বানপানী হৈছে মথাউৰি ভাঙি যোৱাৰ ফলত। ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও পৰ্যবেক্ষণ কৰি গৈছে। ৰাইজৰ যথেষ্ট সমস্যা হৈছে, আহুকালৰ সৃষ্টি হৈছে। আৰু এনে ঘটনা যে এয়াই প্ৰথম তেনেকুৱা কথা নহয়। ইয়াৰ আগতেও শাকতলা নদীয়ে বহু সময়ত মথাউৰি ভাঙি বান সৃষ্টি কৰে আৰু প্ৰলয়ংকৰী বানে বহু ক্ষতি কৰে। এই ক্ষতিৰ ফলত ৰাইজ যথেষ্টভাৱে ক্ষতিগ্ৰস্ত হয়, ৰাইজৰ লোকচান হয় আৰ্থিকভাৱে। বাৰিষা কালত এই নদীয়ে বৰ ভয়ানক ৰূপ লয়। পানী যথেষ্ট আহে আৰু এই দুই পাৰে মথাউৰি আছে, সেই মথাউৰি ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে। আৰু দাহি অঞ্চলকে ধৰি জনাৰামচুকা, দাহি, জলজলি এইবিলাক অঞ্চলত মানুহৰ ক্ষতি সাধন কৰে। এই শাকতলা নদীটো আচলতে উত্তৰ অঞ্চলত কুলচি বুলি কয়। কুলচি নদীৰ পৰা শিল বালি বিভিন্ন সময়ত ট্ৰাকৰ জৰিয়তে সংগ্ৰহ কৰি আমাৰ এই দৰং জিলাৰ মানুহে ঘৰ সজা কামত ব্যৱহাৰ কৰে। কুলচিৰ ওপৰৰ অংশত বৰ খৰস্ৰোতা। একেবাৰে তাতকৈও আগত সেই নদীটোৰ নাম হ'ল জালিমুখ বুলি কয়। এইখনেই হ'ল কুলচি বা শাকতলা নদীৰ জনাৰামচুকাৰ পৰা আহি। এইটো নদী আচলতে নদীটো ইমান ডাঙৰ নদী নহয়। ঐতিহ্যমণ্ডিত পাথৰিঘাট। এই পাথৰিঘাটতেই ব্ৰিটিছৰ গুলীত প্ৰায় 6 কোটি কৃষকে প্ৰাণ দিবলগীয়া হৈছিলে। ব্ৰিটিছে নিৰ্মমভাৱে খেতিয়কসকলক গুলীয়াই মাৰিছিলে। পাথৰিঘাটৰ কৃষক শ্বহীদ স্মৃতিস্তম্ভ। এই বছৰ চিপাঝাৰ সমষ্টিৰ পাথৰিঘাট ৰাজহ চকৰ নৈয়ে মথাউৰি ভাঙি
ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিছে। দৰং জিলাৰ নদীসমূহৰ উৎপত্তিস্থল হ'ল ইণ্ডো-ভূটান বৰ্ডাৰ, হিমালয়ৰ পাদদেশ। ওদালগুৰি হৈ দৰং জিলালৈ মঙলদৈ নদী, ননৈ, নোৱানৈ, কুলচি আদি নদীবিলাক বৈ আহিছে আৰু এই উজনি অঞ্চলৰ পৰা পানী কঢ়িয়াই আনি নামনি অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে। দৰং জিলাৰ চৰ অঞ্চলৰ বানপানীৰ মূল কাৰণ হ'ল ব্ৰহ্মপুত্ৰ নদী। মহাবাহু ব্ৰহ্মপুত্ৰৰ পানীয়ে চৰ অঞ্চল বুৰাই পেলায়। আমাৰ সমভূমি অঞ্চলৰ ভিতৰত চৰ অঞ্চল যিহেতু বহু নামনি, তাত বানপানীৰ সমস্যাটো এক স্বাভাৱিক সমস্যাৰ দৰেই হৈ পৰিছে। আমাৰ কুলচি, ননৈ ইত্যাদিৰ উৎপত্তিস্থল হ'ল জালিমুখ ভূটানৰ। তাৰ পৰাই পানী কঢ়িয়াই আনি এই নদীকেইটাই সমস্যাৰ সৃষ্টি কৰে আৰু আচলতে বানপানীৰ সমস্যা বেছিকৈ সৃষ্টি কৰা নদী হ'ল শাকতোলা বা কুলচি আৰু ননৈ, নোৱানৈ।